নমস্কাৰ বন্ধুসকল, আশা কৰোঁ আপোনালোকে য'তে আছে কুশলে আছে আৰু সুৰক্ষিত হৈ আছে। আমি এই ভিডিঅ'টোৰ জৰিয়তে এটা নতুন ইনফৰমেশ্যন আগবঢ়াব গৈ আছোঁ আপোনালোকৰ আগত। আমেৰিকা চেণ্টাৰ ফৰ ডিজিজ কণ্ট্ৰল এণ্ড প্ৰিভেনশ্যন CDC বুলি কোৱা হয়, য'ত তেওঁলোকে আমেৰিকাৰ 1 লাখজন পজিটিভ কেছ পোৱা মানুহৰ ওপৰত ৰিচাৰ্চ কৰি এটা নতুন ইনফৰমেশ্যন আগবঢ়াইছে। আৰু এই ইনফৰমেশ্যন হ'ল COVID-19 বা নবেল কৰোণা ভাইৰাছৰ 6টা নতুন কেইটামান লক্ষণ দেখা দিয়া বুলি জনাইছে। আপোনালোকক জনাওঁ যে এই CDC চেণ্টাৰ ফৰ ডিজিজ কণ্ট্ৰল এণ্ড প্ৰিভেনশ্যন ৰিচাৰ্চ চেণ্টাৰটো WHOৰ পিছতে এটা নাম থকা আৰু এটা হাইটেক চেণ্টাৰ ৰিচাৰ্চ চেণ্টাৰ বুলি জনাজাত, আৰু এইটো হেডকোৱাৰ্টাৰ USAৰ এটলাণ্টা চহৰত আছে। 26 এপ্ৰিললৈকে WHO প্ৰকাশ কৰা লক্ষণসমূহৰ ভিতৰত কেৱল জ্বৰ, চৰ্দি, শুকান কাহ বুলি কোৱা হৈছে, আৰু এইকেইটা যিকোনো লক্ষণ দেখা দিলে মানুহক টেষ্ট কৰিব আগবাঢ়ি আহিব দিছে। আৰু 27 এপ্ৰিল বা 27 এপ্ৰিললৈকে CDC ৰিচাৰ্চ ওপৰত এটা বেছ কৰি তেওঁলোকে নতুন কেইটামান লক্ষণ দেখা দিয়া বুলি জনাইছে, আৰু এই লক্ষণসমূহ হ'ল ঠাণ্ডা লাগি জ্বৰ উঠা, মাছল পেইন, মাথাৰ বিষ, গলত কিছুমান আনইজি ফিলিং হোৱা, লছ অফ টেষ্ট, যেনে ছাপ'জ আমি আমাৰ জিভাৰ টেষ্ট নোপোৱা, আমি যদি মিঠা খাওঁ নিমখীয়া টেষ্ট পোৱা, আৰু গোন্ধ ধৰিব নোৱাৰা, আমি যদি এটা গোন্ধ পাওঁ সেই গোন্ধটো কিহৰ একজেক্টলি আমি ধৰিব নোৱাৰা। আৰু জেনেৰেলি ভাইৰাছ এটেক হোৱাৰ 2 দিনৰ পৰা 14 দিনৰ ভিতৰত এই লক্ষণসমূহ দেখা দিয়ে বুলি CDCয়ে জনাইছে। আৰু বৰ্তমান আমাৰ ভাৰতে WHOৰ আগবঢ়োৱা লক্ষণসমূহৰ ওপৰত টেষ্ট মানুহক টেষ্ট যোনবিলাক কৰি আছে, মেডিকেল টেষ্ট, সেইবিলাক আগবঢ়াই আছে। আমাৰ ভিডিঅ'টো চোৱাৰ বাবে আপোনালোকক ধন্যবাদ জনাইছোঁ, আৰু আগলৈ আমাৰ কাৰেণ্ট এফেয়াৰ্ছৰ ওপৰত বেছ কৰি কিছুমান তথ্যপূৰ্ণ ভিডিঅ' পাবলৈ আমাৰ এক্সপ্ৰেছ টেলছ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। ধন্যবাদ।